হেল্ল' ভিউৱাৰসকল, স্বাগতম জনাইছোঁ আপোনালোকক এমডি আছামিজ টিভিৰ এটা নতুন খণ্ডলৈ। এই খণ্ডটোত মই আপোনালোকক ফেটৰ বিষয়ে কিছুমান দৰকাৰী ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ। আশা কৰিছোঁ মোৰ আগৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে আৰু তাৰ পৰা কিছুমান দৰকাৰী ইনফৰমেশ্যন জানিব পাৰিছে। এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ফেট কি হয়, ফেটৰ কেইটা ভাগ থাকে, কোনটো ফেট আমাৰ বাবে হেল্ডি হয়, কোনটো আনহেল্ডি হয়, আৰু ফেট খালেহে যে আপুনি ক্ষীণাব বা আপুনি ক্ষীণাবৰ বাবে ফেট খোৱাটো কিয় দৰকাৰী, লগতে বেড কলেষ্ট্ৰল বা গুড কলেষ্ট্ৰল কি হয়, আৰু ফেট খালে কেনেধৰণে আপোনাৰ বডিত বেড কলেষ্ট্ৰলটো কমি যাব বা বাঢ়ি যাব, বা এইকেইটা যদি বাঢ়ে বা কমে আপোনাৰ শৰীৰৰ বাবে কিনো অপকাৰিতা কৰে বা উপকাৰিতা কৰে, এই সকলোবোৰ কথা খুব সংক্ষেপে মই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম, যাতে এই ইনফৰমেশ্যনখিনি জানি আপোনালোকে আপোনালোকৰ খোৱাবোৰ চেঞ্জ কৰে বা আপোনালোকে সঠিক খাদ্যটো চুজ কৰে আৰু হেল্ডি হৈ থাকে। গতিকে ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে সকলোকে প্ৰথম কথাটো হৈছে ফেট কি। গতিকে ফেট কি জনাৰ আগতে আপোনালোকে এটা বস্তু জানিব লাগিব যে আমি যিবোৰ বস্তু খাওঁ সেইবোৰ বস্তুক আপোনালোকে ব্ৰডলি দুটা ভাগত ভাগ কৰিব পাৰে। এটা হৈছে মেক্ৰ'নিউট্ৰিয়েণ্ট আৰু আনটো হৈছে মাইক্ৰ'নিউট্ৰিয়েণ্ট। যেতিয়া মই মেক্ৰ' বুলি ক'ম তেতিয়াহ'লে সেই নিউট্ৰিয়েণ্টবোৰ বুজাব যিবোৰ নিউট্ৰিয়েণ্টৰি আমাৰ দেহত বেছিকৈ লাগে। সেইকেইটা হৈছে কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ফেট। আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট হৈছে যিবোৰ আমাৰ শৰীৰত খুব কম পৰিমাণে লাগে, যেনে কেলছিয়াম, আয়ৰন, ছ'ডিয়াম। গতিকে এনেকুৱা ধৰণৰ যিবোৰ এলিমেণ্ট থাকে সেইবোৰ আমাৰ শৰীৰত খুব কম পৰিমাণে লাগে। আৰু এইবোৰ কিয় দৰকাৰী হয়, শৰীৰত কিছুমান বহুত ভাইটেল সৰু প্ৰক্ৰিয়া চলি থাকে যিবোৰ চলিবৰ কাৰণে মাইক্ৰ'নিউট্ৰিয়েণ্টৰ দৰকাৰ হয়। আৰু যদি আমাৰ খোৱা খাদ্যত আমি এই মাইক্ৰ'নিউট্ৰিয়েণ্টবোৰ আমি নাপাওঁ, তেতিয়া কি হয়, ডক্টৰে আমাক মাল্টিভিটামিনছ দিয়ে বা আপোনালোকে দেখিব যে কিছুমান চিৰাপ দিব যিবোৰত নেকি এই মাইক্ৰ'নিউট্ৰিয়েণ্টছবোৰ থাকে, আৰু যিবোৰ খাই আমি বাহিৰৰ পৰা এইবোৰ আমি ৰিপ্লেনিছ কৰোঁ। গতিকে আমাৰ এতিয়া মেইন ডিছকাশ্যনটো আমি মেক্ৰ'নিউট্ৰিয়েণ্টৰ ওপৰত ৰাখিম, আৰু মেক্ৰ'নিউট্ৰিয়েণ্টৰ ভিতৰতো আমি ফেটৰ বিষয়ে আমি ডিছকাছ কৰিম। ছেকেণ্ড কথাটো হৈছে যে ফেট কেইটা প্ৰকাৰৰ থাকে। গতিকে ফেটক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে হেল্ডি ফেট আৰু আনটো হৈছে আনহেল্ডি ফেট। যেতিয়া মই হেল্ডি ফেট বুলি ক'ম তেতিয়া আপোনাৰ তাৰ লগত আনচেচুৰেটেড ফেটটো জড়িত হৈ পৰে। য'তে আপোনালোকৰ আনচেচুৰেটেড ফেট লিখা থাকিব সেইবোৰ হৈছে আপোনাৰ হেল্ডি ফেট। গতিকে আনচেচুৰেটেড ফেটটো আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে মনো আনচেচুৰেটেড আৰু আনটো হৈছে পলি আনচেচুৰেটেড। মনো আনচেচুৰেটেডনো কি বা পলি আনচেচুৰেটেড ফেটনো কি হয়, সেই কথাটো যদি আপোনালোকৰ জানিবলৈ ইচ্ছা আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। মই তাৰ ওপৰতো আপোনালোকক ইনফৰমেশ্যন দিম, কিন্তু এই ভিডিঅ'টোত মই ডিছকাশ্যনটো খুব চিম্পল ৰাখিব বিচাৰিছোঁ, আৰু সেয়েহে মই এইবোৰ কথা ইয়াত এক্সপ্লেইন নকৰোঁ। গতিকে আপোনালোকে মুঠৰ ওপৰত এটা কথাই জানি থওক যে য'ত আনচেচুৰেটেড ফেট লিখা থাকিব সেইটো হৈছে আপোনাৰ হেল্ডি ফেট, আৰু য'ত চেচুৰেটেড ফেট লিখা থাকিব সেইটো হৈছে আপোনাৰ আনহেল্ডি ফেট, যিটো নেকি আপোনালোকে এভইড কৰিব লাগে। গতিকে এতিয়া আপোনালোকেনো গম কেনেকৈ পাব যে এই খোৱা বস্তুটোত চেচুৰেটেড ফেট আছে নে আনচেচুৰেটেড ফেট আছে। গতিকে আপোনালোকে লক্ষ্য কৰিব, যেতিয়া আপোনালোকে দোকানৰ পৰা এটা প্ৰডাক্ট কিনে, এটা বস্তু কিনে, তেতিয়া চাব তাৰ পিছফালে এটা কণ্টেণ্ট বুলি লিখা থাকিব। তাত লিখা থাকিব যে সেই প্ৰডাক্টটোত কি বস্তু আছে, কাৰ্বহাইড্ৰেট কিমান আছে, ফেট কিমান আছে, মনো আনচেচুৰেটেড কিমান আছে, পলি আনচেচুৰেটেড কিমান আছে, সকলোবোৰ কথা লিখা থাকিব। গতিকে যিবোৰ প্ৰডাক্টত আপুনি দেখিব যে ট্ৰান্স ফেটটো বেছিকৈ আছে বা চেচুৰেটেড ফেটটো বেছিকৈ আছে, তেনেকুৱা খোৱা বস্তুবোৰ আপোনালোকে এভইড কৰক, আৰু য'ত আপোনাৰ আনচেচুৰেটেড ফেটটো আছে সেইবোৰ খাদ্য আপোনালোকে খাবলৈ চেষ্টা কৰক, আৰু তেনেধৰণে আপোনালোকে আপোনাৰ বাবে সঠিক খাদ্যটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। নেক্সট আমি জানি লওঁ যে আপোনালোকে ক্ষীণাবৰ বাবেনো কিয় ফেট খাব লাগে। গতিকে এটা কথা আপুনি বুজিব লাগিব যে আমাৰ শৰীৰত যিবোৰ চেল আছে সেই চেলবোৰ কিন্তু কাৰ্বহাইড্ৰেটৰ প্ৰতি পূৰা একেবাৰে আসক্তি আহি পৰিছে। কিয়নো আমি জন্ম হোৱাৰ পৰা আমি কেৱল ভাত, ৰুটি তেনেকুৱা ধৰণৰ খাদ্য খাই থাকোঁ, আৰু খাওঁতে কি হৈছে, আমাৰ চেলবোৰ মানে কাৰ্বহাইড্ৰেটৰ প্ৰতি এডিক্টেড হৈ পৰিছে। সেয়ে যেতিয়াহে আমি কাৰ্বহাইড্ৰেট নাখাওঁ, আমাক এনেকুৱা লাগে যেন আমি ভাত নাখালে আমাৰ মানে ভোকটো মৰা নাই, ভাত কেইটামান খাওঁ বা ৰুটি এখন খাওঁ আৰু সেইখন খালেহে আমাৰ ভাল লাগিব, এনেকুৱা কিয় লাগে? এইকাৰণে লাগে যে আমাৰ চেলবোৰ কাৰ্বহাইড্ৰেটৰ প্ৰতি এডিক্টেড হৈ পৰিছে। গতিকে সেই এডিকশ্যনটো আঁতৰাই আনিবৰ বাবে আৰু তাৰ পৰা আঁতৰাই আনি ফেট বাৰ্ণ কৰিবৰ বাবে আপোনালোকে বডিটোক শিকাব লাগিব। কাৰণ ফেটো এটা কি হয়, ষ্ট'ৰ্ড এনাৰ্জি হয়। গতিকে আপোনাৰ শৰীৰত যদি একো নাই তেতিয়াৰ কাৰণেতো আমি ফেটটো থোৱা আছে, কাৰণ ফেটটো যেতিয়া শৰীৰত যেতিয়া এনাৰ্জি নাপাব তেতিয়া ফেট বাৰ্ণ কৰি তাৰ পৰা বডিটো চলাই থাকিব বুলিয়েতো ফেট জমা হৈছে নেচাৰেলি। গতিকে বডিটো শিকাব লাগিব যে ফেট কেনেকৈ বাৰ্ণ কৰিব পৰা যাব। তাৰ কাৰণে কি কৰিব লাগিব, আপুনি খোৱাৰ খাদ্যত অলপকৈ হেল্ডি ফেট খাব লাগিব, আৰু হেল্ডি ফেটটো খাওঁতে কি হ'ব, লাহে লাহে আপুনি কাৰ্বহাইড্ৰেটৰ লগত বডিটোৱে আপোনাৰ ফেটো ডাইজেষ্ট কৰিব, আৰু ডাইজেষ্ট কৰোঁতে বডিটোৱে শিকি পেলাব যে কি ধৰণে ফেটটো বাৰ্ণ কৰিব পাৰি বা ফেটটো কেনেকৈ ডাইজেষ্ট কৰিব পাৰি। আৰু তেতিয়া আপোনাৰ কি হ'ব, বডিত যিবোৰ আপোনাৰ এক্সট্ৰা ফেট আছে সেইবোৰ বডিয়ে লাহে লাহে কি কৰিব, ডাইজেষ্ট কৰিবলৈ ল'ব। গতিকে সেয়েহে আপুনি
আপোনাৰ খোৱাত হেলদি ফেটটো অলপ অলপকৈ আপোনালোকে ইনক্লুড কৰিব লাগিব এতিয়া নেক্সট কথা লৈ আহোঁ সেইটো হৈছে আপোনাৰ গুড কলেষ্ট্ৰল বা বেড কলেষ্ট্ৰল গতিকে গুড কলেষ্ট্ৰল হৈছে আপোনাৰ HDL মানে হাই ডেনচিটি লিপ'প্ৰটিন আৰু যিটো আপোনাৰ LDL হৈছে মানে ল' ডেনচিটি লিপ'প্ৰটিন সেইটো হৈছে আনহেলদি কলেষ্ট্ৰল হয়নে যিটো আমি এভইড কৰিব লাগে যদি হেলদি ফেটবোৰৰ কথা পাতোঁ তেতিয়াহ'লে দুটা কথা আহে সেইটো হৈছে ওমেগা 3 বা ওমেগা 6 মেইনলি আপোনাৰ ওমেগা 3 আৰু ওমেগা 6টো আপোনাৰ হেলদি বুলি কনচিডাৰ কৰিব পৰা যায় কিন্তু ওমেগা 9টো হৈছে আনহেলদি যিবোৰ আমি খোৱাৰ যিবোৰ তেল তাত জেনেৰেলি পোৱা যায় গতিকে সেইটো আমি এভইড কৰিব লাগে যেতিয়া আপুনি এই আনহেলদি ফেটবোৰ খাব তেতিয়া বডিত কি হ'ব আপোনাৰ LDLটো বাঢ়ি যাব মানে ল' ডেনচিটি লিপ'প্ৰটিন যিটো থাকে সেইটো বাঢ়ি যাব LDLনো কেনেকৈ আপোনাৰ স্বাস্থ্যত এফেক্ট কৰিব পাৰে সেই কথাটো আপোনালোকে চিম্পলকৈ বুজি লওক আমাৰ হাৰ্টটোৱে যেতিয়া বিট কৰে তেতিয়া কি কৰে ব্লাডখিনি পাম্প হয় ব্লাডখিনি আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ ভেইন আছে সৰু সৰুকৈ সেই ভেইনবোৰে গৈ শৰীৰৰ বিভিন্ন জেগাত ব্লাডৰ যোগেদি এই খোৱা নিউট্ৰিয়েণ্টবোৰ গৈ পায়গৈ হয়নে এতিয়া যেতিয়া আপোনাৰ বডিত LDL বেছি হ'ব তেতিয়া কি হ'ব এই যিবোৰ সৰু সৰু ভেইনৰ মাজেদি তেজবোৰ গৈ আছে সেই ভেইনৰ ভিতৰৰ ফালে সেই যিবোৰ LDL থাকিব সেইবোৰ এক'মুলেট হ'ব জমা হ'ব সেইবোৰ যেতিয়া জমা হৈ গৈ থাকিব তেতিয়া কি হ'ব আপুনি নিজে ভাবি চাওক সেই এডাল যদি পাইপৰ মাজেদি আপুনি কল্পনা কৰে যে তাৰ মাজেদি তেজখিনি গৈ আছে তাৰ মাজত যদি কিবা জমা হৈ গৈ থাকে তেতিয়াহ'লে কি হ'ব সেই ব্লাডখিনি যোৱাত বাধা পাব কিয়নো মাজত সেই আপোনাৰ ফেটবোৰ আহি গৈছে LDLবোৰ আহি গৈছে তেতিয়া কি হ'ব লাহে লাহে যদি বাঢ়ি গৈ থাকে ব্লাডটোতো আপোনাৰ শৰীৰৰ বিভিন্ন অংশলৈ পাবগৈ লাগিব সেয়েহে কি হ'ব আপোনাৰ হাৰ্টটোৱে বেছি জোৰকৈ ব্লাডটো পাম্প কৰিব লাগিব তেতিয়াহে গৈ আপোনাৰ বেলেগ অংগবোৰত পাবগৈ আৰু সেয়েহে কি হ'ব আপুনি যদি আনহেলদি ফেট ৰেগুলাৰলি খাই থাকে আজি আপুনি ভাবি চাওক 10 বছৰ 15 বছৰ বা সকলোৱে আমি আনহেলদি ফেট খাই আছোঁ গতিকে সেই ফেট যদি LDLবোৰ বাঢ়ি গৈ থাকে এটা টাইমত হাৰ্টটো ইমান প্ৰেছাৰ পৰে যে আমাৰ হাৰ্ট ষ্ট্ৰ'ক হয় বা কিবা কিবি ধৰণৰ বেমাৰে দেখা দিয়ে গতিকে সেই কথাবোৰ বুজিয়ে আপোনালোকে আজিয়ে আপোনালোকৰ খোৱাটো চেঞ্জ কৰক আৰু হেলদি ফেটবোৰ আপোনাৰ খোৱাত বা ডায়েটত আপোনালোকে ইনক্লুড কৰিবলৈ চেষ্টা কৰক গতিকে আশা কৰোঁ যে এই ইনফৰমেশ্যনকেইটা আপোনালোকৰ বাবে হেল্পফুল হ'ল ইয়াৰ উপৰিও যদি আপোনালোকে ফেটৰ বিষয়ে আৰু কথা জানিব বিচাৰিছে বা আৰু যদি কিবা ইনফৰমেশ্যন যদি থাকি গ'ল আপোনালোকে মোক কমেণ্ট কৰি জনাওক মই তাৰ ওপৰত নিশ্চয় আপোনালোকক ইনফৰমেশ্যন দিম আজিলৈ ইমানতে সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে এই ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি লওক যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে বাই